নমস্কাৰ বন্ধুসকল, ডিম্পিজ ব্লগৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ব্লগটো বনোৱাৰ কাৰণ এটা আছে, কি জানেনে? আজি আপোনালোকক এটা ভাল খবৰ দিব লৈছোঁ। ভাল খবৰ মানে বহুত ভাল খবৰ। আমাৰ কলিয়াবৰলৈ ক'ৰ পৰা আহিছে পৰ্যটকসকল জানেনে নাই? আমাৰ কলিয়াবৰলৈ ইংলেণ্ডৰ পৰা আহিছে 33 জনীয়া এটা পৰ্যটকৰ দল। বাপৰে, ইংলেণ্ডৰ পৰা! বলকচোন তেওঁলোকক চাওঁগৈ, ময়ো চাম আৰু আপোনালোককো দেখুৱাম, গতিকে বলক। বাপৰে, ইমান ডাঙৰ জাহাজ, আৰু এই ডাঙৰ জাহাজখনতেই উঠি ইংলেণ্ডৰ পৰা আহিছে ভাৰতলৈ এই 33 জনীয়া এটা পৰ্যটকৰ দল। আৰু এয়া চাওক, কলিয়াবৰত উপস্থিত হোৱাৰ পিছতেই তেওঁলোকক এয়া বিহু নৃত্যৰে আদৰণি জনাইছে। আজি 25 জানুৱাৰী আৰু আজিৰ দিনটো হৈছে নেশ্যনেল টুৰিজিম ডে'। আৰু আজিয়ে আহি তেওঁলোক পাইছেহি আমাৰ কলিয়াবৰ। আৰু কলিয়াবৰ আহি পাই তেওঁলোকে কলিয়াবৰৰ বিভিন্ন টুৰিষ্ট প্লেচসমূহ চালে। তাৰপাছত তেওঁলোক কাজিৰঙা নেশ্যনেল পাৰ্কলৈ গ'ল আৰু কাজিৰঙা নেশ্যনেল পাৰ্কৰ বাগৰি ৰেঞ্জত গৈ বিভিন্ন জীৱ জন্তুবিলাক চালে। তাৰপাছত তেওঁলোক আকৌ নদীয়েদিয়েই যাব যোৰহাটলৈ। পাঠান চিনেমাখন চাবলৈ আপোনালোক গ'লনে নাই বাৰু? বহুত ভিৰ লাগিছে বোলে হলত। মই এতিয়ালৈকে চোৱা নাই বাৰু, কিন্তু খুব সোনকালে ময়ো চাম। আৰু আমাৰ ডক্টৰ বেজবৰুৱাখন আহি আছে নহয়, আমাৰ অসমীয়া নিজৰ চিনেমা, সেইখন কিন্তু চাবই লাগিব। সেইখন আপোনালোকেও চাব আৰু ময়ো চাম, কাৰণ আমাৰ নিজৰ অসমীয়া চলচ্চিত্ৰ উদ্যোগটো আমি নিজেই আগুৱাই নিব লাগিব, হয়নে নহয়? বাকী মোৰ ভিডিঅ'টো চাই পেলাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে মোৰ পেজটো প্লিজ ফ'ল' কৰি দিব।